এই মানুহক ভবা নাছিলে লাইফত এনেকুৱা ধৰণৰ দুৰ্যোগ আহিব বুলি একচুৱেলি ভবা নাছিলে। বহুত বাচ্চা ল'ৰাবিলাকো এনেকুৱা দুৰৱস্থা হৈছে, কোনোদিন নোযোৱা মানুহৰ ঘৰত তাৰমানে চটৰ ওপৰত উঠিবলগীয়া হৈছে। মানুহে এনেকুৱা ধৰণে বসবাস কৰিব লগা হৈ গৈছে, কিমান এটা দুৰ্ভাগ্যজনক কথা। চাওক, তেওঁলোকৰ ঘৰ বাৰী সকলোৱে আছে, কিন্তু উপায়বিহীন হৈ পেলাই ইয়াত থাকিব লগা হৈছে। আৰু মানে এই মানুহবোৰৰ শেষ একেবাৰে। এইটো ৰাস্তা হয়, উজনি অসমত বানে সংঘাৰী ৰূপ লৈ আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি বান সাহায্য দিবলৈ ওলাইছোঁ। একচুৱেলি ঢেকেলীয়া গাঁওবাসী আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত আমি সকলোৱে আজি শিৱসাগৰলৈ বুলি ওলাইছোঁ বান সাহায্য দিবৰ কাৰণে। কেইবাখনো গাড়ী ওলাইছোঁ, শিৱসাগৰ যাওঁ নে তিয়ক যাওঁ নে ক'ত যাওঁ নাজানো। আমি 5টা আছোঁ ইয়াত, আৰু বাকীখিনি গাড়ী আগত আছে। সেয়া এইখন এখন টাটা এচি গৈ আছে, এইখনতো আমি যথেষ্টখিনি বস্তু লৈ লৈছোঁ সেয়া দিবৰ কাৰণে। বাকী আগত আছে, ফুলপানী চিগাত আছোঁ। বাওঁ সেইফালে দেখাইছোঁ আপোনালোকক কিমান পানী, মানুহে মাছ ধৰি আছে। এইটো ওৱান ৱে কৰি দিলে ৰাস্তাটো, বাওঁ চাইডে সোঁ চাইডে, একচুৱেলি সোঁ চাইডে গোটেই পানী, বাওঁ চাইডে সোঁ চাইডে গোটেই পানী। অকল এইটো ৰাস্তা চিধা চিধি যিটো ৰাস্তা আহি আছে এইটো ওৱান ৱে কৰি দিলে, এইটোতহে অকল পানী নাই। বাওঁ চাইডে সেইসোপা চব পানী কিমান, এই সোপা এইটো ৰাস্তা হয় দেই, এইটো ৰাস্তা হয়, তাৰ বেকতহে পথাৰ হৈছে। এইফালে শিৱসাগৰ টাউনলৈ যায়, শিৱসাগৰ টাউনখন গোটেইখন শেষ মানে একদম পানীৰ তলত মানে। শিৱসাগৰ টাউনলৈ যাব নোৱাৰি বুলিয়ে কৈছে। এইটো ৰাস্তা যদি চাই তেতিয়াহ'লে সোঁ চাইডে সেইটো ৰাস্তা হয়, সেইটো সম্পূৰ্ণৰূপে বন্ধ। অকল এইটো যিটো ৰাস্তা ওৱান ৱে হৈ গ'ল, অকল এইটো ৰাস্তাহে খোলা আছে। কিন্তু সোঁ চাইডে যিটো ৰাস্তা সম্পূৰ্ণ বন্ধ হৈ গৈছে, ইমানেই পানী মানে। এইটো ৰাস্তা ওখৰ কাৰণে এইটো ৰাস্তাত মানে কিছুদিনৰ আগতে এইটো ৰাস্তাত পানীয়ে মানে পাৰ কৰি দিছিলে, পানী হৈ গৈছিলে মানে। কিন্তু এতিয়া অলপ শুকাইছে, অকল হাইৱেটোৱে শুকাইছে, মেইনটো মানে। তাকো এটা চাইডে, এয়া সোঁ চাইডে চাওক, এয়া কি অৱস্থা হ'ল চাওক, কিমান পানী মানে ডুব গুচি গ'ল মানে, আধা ঘৰটো ডুব গুচি গ'ল। আৰু কিমান এফেক্টেড হৈছে বানত চাওক আপোনালোকে। এয়া নাও হয়, নাৱে NDRF আৰু SDRF সহায় কৰি আছে। এয়া বিভিন্ন মানুহে সহায় কৰি আছে। এয়া নাৱত মানুহৰ কাৰণে খাদ্য লৈ গৈছে। এয়া যি চাই তেতিয়াহ'লে এইটো কিমান, এইফালে কিমান পানী, অকল হাইৱেটো বাদে মানে মই যিটো দেখিলোঁ, হাইৱেটো বাদে গোটেই শিৱসাগৰ পানী মানে হাইৱেৰ সন্মুখতে সেইখিনি বহুতখিনি মানুহ ৰৈ আছিলে। কিন্তু সেই মানুহখিনি ৰৈ আছিলে যদিও ইয়াতে আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম, কাৰণ ভিতৰত যথেষ্ট বেছি বানত মানে ধৰি লওক অৱস্থা বহুত বেয়া হৈ আছে। সেইকাৰণে ভিতৰৰ মানুহখিনিক প্ৰথমতে সহায় কৰিম, তাৰপাছত সেই মানুহখিনিকো সহায় কৰিম। মানে সেই মানুহখিনিয়েতো অন্ততঃ মানে কোনোবা আহি পেলাই মুখৰ আগতে জাকে পায় বস্তু দি থৈ গৈছে, কিন্তু এই ভিতৰলৈ মানুহ সোমাই নাহে মানে। আৰু ৰাস্তা যদি চাই তেতিয়াহ'লে কিমান ঠেক ৰাস্তা চাওক। এইটো ৰাস্তাত আহিছোঁ, তাত গাড়ী কেনেকৈ ঘূৰাওঁগৈ কি কথা একো ধৰিব পৰা নাই, কিন্তু হ'লেও লৈ আহিছোঁ। আৰু অলপ দূৰ খোজকাঢ়ি যাব লাগিব। খোজকাঢ়ি যোৱাৰ পাছত কি পৰিস্থিতি হয়, কেনেকুৱা হয়, সেয়া পানী বটল আৰু অন্যান্য কিছুমান বস্তু লৈ আহিলোঁ। কি কৈছ? আৰু 2 কিলোমিটাৰ যাব লাগিব বুলি কৈছে। আচ্ছা, প্ৰায় 2 কিলোমিটাৰ যাব লাগিব বুলি কৈছে। 2 কিলোমিটাৰ যোৱাৰ পাছতহে সেই মানুহখিনি পামগৈ মানে। লাটু কি কবি, কিবা কবি? বৰ ধুনীয়া এক্সপিৰিয়েঞ্চ। বহুত কষ্টত আছে মানে মানুহবিলাক। আচ্ছা, বহুত কষ্টত আছে, ইয়াত আহিহে মানে গম পাইছোঁ। হয়, আপোনালোকো আহক, যিমানখিনি পাৰে আহক, আহি পেলাই যিমানখিনি পাৰে যি খাদ্য অনুযায়ী আপোনালোকেও সহায় কৰক। এই যদি মানুহঘৰ যদি চাই তেতিয়াহ'লে চাওক কিমান পানীৰ তলত বুৰ গ'ল। চাওক, দুখ লগাৰ বিষয়। এই মানুহখিনি ক'ত থাকিব, কি কৰিব? এই মানুহখিনি ৰাস্তাৰ কাষত থাকিব লগা হৈছে। দাদা, এইটো কোন জেগা হয়? আমি যিটো জেগাত আহি আছোঁ, এইটো যিটো মাথাউৰিত আহি আছোঁ, এইটো দিচাং মাথাউৰি। দিচাং মাথাউৰি। আৰু নামিছে দিচাং দলঙৰ কাষৰ পৰা। আচ্ছা, আৰু আগতে আপোনালোকৰ ইয়াত পানী হয়নে? আগতে তেনেকুৱা নাই হোৱা, মানে এইবাৰে বেছি পানী হৈছে। এইবাৰে হৈছে। দাদা, আপোনালোকক ইয়াত বান সাহায্য কেনেকুৱা ধৰণে কোন আহিছে দিবলৈ? কোনোবা চৰকাৰী কোনোবা আহিছে নেকি? চৰকাৰী তেনেকৈ মাজৰ ভিতৰৰ গাঁৱলৈ যোৱাই নাই দাদা। ইয়াতে চব মেয়া আছে কিনাৰতে চব বিতৰণ কৰি দি দিছে, আমি নাপালোঁ। নাপালে? নাপালোঁ। মানে যিমান লাগিছিলে, মানে যিমান পৰ্যাপ্ত পৰিমাণে সহায় হ'ব লাগিছিলে সিমান সহায় মানে আপোনালোকে পোৱা নাই নে কি? নাই পোৱা, হয়। কি এনেকুৱা অনুভৱটো ক'ৰবাত মানে এক্সপিৰিয়েঞ্চটো আছে নেকি আগতে? মোৰ এবাৰ ফাৰ্ষ্ট টাইম মই এনেকৈ দিবলৈ হয়, অঁ, আৰু সঁচাকৈ মানুহখিনিৰ অৱস্থা দেখি বহুত বেয়া লাগিছে। মানে তই এইটোৱে ক'ব খুজিছ, আমাৰ ফালৰ পৰা আমি সৰুকৈ কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ। মানে যোৰহাটৰ পৰা আহিছোঁ, আৰু শিৱসাগৰ মেইন টাউনৰ পৰা বহুত ভিতৰত আছে, আৰু শিৱসাগৰৰ পৰা 4 কিলোমিটাৰ। আচ্ছা, আৰু চেষ্টা কৰিছোঁ একেবাৰে ভিতৰৰ অঞ্চলৰ মানুহখিনিয়ে কিবা এটা পোৱাটো। কাৰণ ৰাস্তা কিনাৰটোতো সকলোৱে দি আছে, কিন্তু ভিতৰলৈ কম পাইছে বুলি আপত্তি কৰিছে আমাক। সেইকাৰণে আমি অলপ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ। বাইদেউ, কি ক'ব আপোনালোকৰ মানে এতিয়া এই পানীৰ কাৰণে আপুনি কি ক'ব? মানে এনেকুৱা দুখ
ভৱিষ্যত আমি দেখাই পোৱা নাছিলোঁ। আৰু সৰু সৰু বাচ্চা ল'ৰাবিলাকেও এনেকুৱা দুৰৱস্থা হৈছে। কোনোদিন নোযোৱা মানুহৰ ঘৰত তাৰমানে চটৰ ওপৰত উঠিবলগীয়া হৈছে। আচ্ছা, আমি এই মথাইলৈ ওলাই আহিছোঁ অভাৱৰ জোখত। মানে আপোনালোকে আগতে এনেকুৱা আপোনালোকৰ এনেকুৱা অৱস্থা জীৱনত হোৱা নাই মানে? হোৱা নাই। মানে এইবাৰ প্ৰথমবাৰ পানী নেকি? হৈছে। মানে এইবাৰ আপোনালোকে ঘৰ বাৰী এৰি পেলাই ৰাস্তালৈ আহিবলগীয়া অৱস্থা এটা হৈ গৈছে। সৰু সৰু বাচ্চা ল'ৰাকেইটা হেৰিয়াত দি থৈ আহিছোঁ আমি। আচ্ছা, ওচৰতে আপোনালোকৰ যিখন নদী আছে সেইখন কি দিচাং নদী? তাত পানী বাঢ়িলে না? তাত পানী বাঢ়িলে আৰু সেই দিচাঙৰ আগত সেই মথাউৰি ভাঙিলে। অঁ, আৰু দিখৌ পানীও পাইছে আমাক। হয়। কোনোদিনেই তাৰমানে এনেকুৱা এটা দৃশ্য আমি দেখিবলৈ পোৱা নাই। হয় আৰু ভৱিষ্যতে ভবাও নাছিলোঁ। হয় হাঁহ কুকুৰা এতিয়া হেৰি ভঁৰালৰ ওপৰত, হয়। ছাগলী খেৰৰ চাঙৰ ওপৰত, আচ্ছা, গৰু মথাইত, হয়। মানুহ মথাইত। আৰু আপোনালোকৰ ইয়াত মানুহ মৃত্যু হৈছে নেকি? দুগৰাকী হ'ল। দুগৰাকী? আচ্ছা, তেওঁক উদ্ধাৰ কৰিব পাৰিলে? উদ্ধাৰ NGO পাৰ্টি আহিলে। এইটো আমাৰ লগত অহা মানুহ, ইয়াতে এইটো বাইকৰ যোগাৰ কৰি পেলাই পানী কঢ়িয়াই আছে। এইটো কিমান টেঙৰ লৈ এইটো চাই লওক আপোনালোকে। বানৰ মাজত মানুহ সহায় কৰিছে। এই টেঙৰামিটো এনেকুৱা ক্ষেত্ৰত খুটোৱাৰ কাৰণে ভাল লাগিলে। আচ্ছা, ডিমৌ থানাত থাকো। হয়। ছাৰ আপোনালোকৰ এজনক সহায় সহযোগ কৰিম বুলি ক'লত আচ্ছা, ফোন কৰি হয়। এতিয়া তেওঁলোকে বস্তু মানে আপুনি চাকৰি কৰি আছে এতিয়া? চাকৰি কৰি আছে এতিয়া, মানে সহায় কৰিবলৈ আহিছে মানুহ? আচ্ছা। এওঁলোকে ঘৰ বাৰী এৰি পেলাই মাথাউৰিৰ কাষত থাকিব লগা হৈছে। কি ক'ব, মানে কেতিয়াৰ পৰা আছে ইয়াত? আজি 4 দিন হ'ল। 4 দিন? মানে ঘৰত পূৰা পানী আৰু? পুৱা পানী, এবুকু পানী। আচ্ছা, ইয়াতে গেছ চেছ চব আনি লৈছে? গেছ আনি লোৱা হৈছে। ইয়াতে খোৱা বোৱাটো পোৱা হৈছে আৰু চৰকাৰী পিনৰ পৰা এতিয়ালৈকে পোৱা নাই। মানুহে এনেকুৱা ধৰণে বসবাস কৰিব লগা হৈ গৈছে। কিমান এটা দুৰ্ভাগ্যজনক কথা চাওক। মানে প্ৰকৃতিয়ে মানুহক কি কৰি দিব পাৰে। তেওঁলোকৰ ঘৰ বাৰী সকলোৱে আছে, কিন্তু উপায়বিহীন হৈ পেলাই ইয়াত থাকিব লগা হৈছে। আৰু আমিও যোৰহাটৰ পৰা, সেইটো কাৰণে তেওঁলোকৰ এই দুৰৱস্থা মানে আমিও সমভাগী হ'বলৈ আহিছোঁ। মেইন কথাটো হৈ গ'ল কি, সেইটো যে আজি এওঁলোকৰ লগত হৈছে, কাইলৈ আমাৰ লগত নহ'ব তেনেকুৱা একো কথা নাই। কাৰণ কিছুমান মানুহৰ লগত, ইয়াত লোকেল মানুহৰ লগত যেতিয়া কথা পাতিছোঁ, তেওঁলোকে কৈছে ইয়াত হেনো আগতে বানপানী হোৱা নাই, মানে তেনেকৈ এইবাৰ নিচিনা। আপোনালোকৰ ইয়াত এনেকুৱা হোৱা নাই নেকি? এনেকুৱা আজিলৈকে আমি জন্ম হোৱাৰ পৰা দেখা পোৱা নাই। এইটোৱে হ'ল আমাৰ জীৱনৰ প্ৰথম। আচ্ছা, একচুৱেলি আপোনালোকৰ ইয়াতে কিমানখিনি মানুহ আছে বাইদেউ? হিচাপ কৰিব নোৱাৰে? হয়, বুজিছোঁ। মানে আপোনালোকৰ মানে ঘৰ এই অঞ্চলতে, মানে এইটো হাইৱেৰ পৰা ইয়ালৈ কিমান দূৰ হ'ব? 2 কিলোমিটাৰ, প্ৰায় 2 কিলোমিটাৰ হ'ব না? মানে ইয়াতে যিমানখিনি মানুহ দেখিছে, সেই মানুহখিনি আৰ্থিকভাৱে দুৰৱস্থা তেওঁলোকৰ নহয়, কিন্তু এইটো প্ৰাকৃতিক যিটো দুৰ্যোগ, এই দুৰ্যোগৰ কাৰণে তেওঁলোকৰ এনেকুৱা অৱস্থা হৈছে। তেওঁলোক কোনো দুখীয়া মানুহ বা তেনেকুৱা ধৰণৰ একো নহয়, এইটো প্ৰকৃতিয়ে কৰিছে। মানে এইটো সময়ত মানুহৰ যদি 100 কোটি টকাও আছে, সেই টকাৰে কাম নাইকিয়া হৈ যায়। প্ৰাকৃতিক দুৰ্যোগ তেওঁলোকে যিহেতু ঘৰৰ ভিতৰলৈকে যাব পৰা নাই, এনেকুৱা ধৰণৰ হয়। মানে যোৰহাটৰ পৰা আহিছোঁ, একচুৱেলি শিৱসাগৰতে আমি পানী বুলি সকলোৱে জানো, কিন্তু কথাটো হৈ গ'ল কি ক'ত দিম, মানে এই সহায়খিনি আমি ক'ত দিম, ক'ত কৰিম, সেইখিনি জানিব, মানে সেইখিনি আমাক সহায় কৰিছিলে এই দাদাহঁতে। শিৱসাগৰ সকলোতকৈ বেছি এফেক্টিভ ক'ত হৈছে? প্ৰথম ষ্টাৰ্টিঙতো হৈছিলে আপোনাৰ চন্দন ডিব্ৰুগড় এৰিয়াত। আফটাৰ ডেট মানে যেতিয়া পানীবোৰ বাগৰি আহিলে, তেতিয়া লাখুৱা, নাজিৰা আৰু এতিয়া দিচাং আপোনাৰ এৰিয়াত। এইটো আছে কিমান দূৰ আছে, কিমান দূৰলৈকে আছে? এইটো প্ৰায় আপোনাৰ আপুনি যাবলৈ গ'লে 4-5 কিলোমিটাৰ ওপৰৰ ভিতৰত মানে বহুত মানুহ মানে এতিয়াও আবদ্ধ হৈ আছে। এতিয়া এইবিলাক কিছু কোৱা শুনিছোঁ, মানে হেলিকপ্টাৰে মানে আপোনাৰ ধৰক বস্তু এনেকৈ পানীত পেলাই দিছে। আচ্ছা, কিন্তু এনেকুৱা ধৰক কোনো জনসাধাৰণ তালৈ বা কোনো বিষয়ববীয়া তালৈ এতিয়ালৈকে উপস্থিত হোৱা নাই। এইবিলাক মানে তাৰপৰা ফোনৰ যোগে গম পোৱা হৈছে। এনেকুৱা ধৰণে বাস কৰিব লগা হৈছে মানুহ। কি ইয়াতে মানে ভাত বনাইছে? কেইদিনৰ পৰা ইয়াত আছে? মঙলবাৰৰ পৰা ইয়াতে আছে।